হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আৰু খবৰ নিশ্চয় ভাল, আৰু আশা কৰিছোঁ সদায় ভাল হওক। আৰু মানে আজি যাম বুলি ভাবিছোঁ অম্বুবাচী মেলা লৈ। আৰু মেলাত যাই কিনে কি আঞ্জা বনাইছোঁ নাজানো, আৰু ব্লগ বনাম বুলি ভাবিছোঁ, ধুনীয়াকৈ ব্লগটো বনাম। আৰু আজি ছানডে ৰাইটো নকৰিলোঁ, কেঞ্চেল। আৰু ভাবিলোঁ অম্বুবাচী মেলাত যাওঁ, ব্লগ বনাওঁ, মজাকৈ মাতাজীৰ দৰ্শন কৰি আহোঁ। আৰু মানে অকলে নহয়, লগৰ কেইটাও যাব। এতিয়াও ৰুমতে আছোঁ, দোকান এইটো আমাৰ বাথৰুম। তাৰপাছত আকৌ অম্বুবাচী মেলাত যাওঁ। গৰমটোতো দিছে, মানে সেইকেইদিন বৰষুণ দিছিল, আমি কৈছিলোঁ ৰ'দ লাগে। আৰু মানে আমাৰ মানুহবিলাক মানে কি মানে বুজি নাপাওঁ, এতিয়া আকৌ বৰষুণ লাগে কৈ আছোঁ। এইটো গৈছে আমাৰ মানে ভিডিঅ'টো বনাওঁ ভালকৈ, আশা কৰিছোঁ ভাল পাব ভিডিঅ'টো চাই। গম নাপাওঁ আৰু কি হয়, ভিডিঅ'টো কেনেকুৱা কি লাইনত যায় গম নাপাওঁ। কষ্টটো হ'ব, ডেঞ্জাৰ কষ্ট হ'ব, কাৰণ খোজকাঢ়ি উঠিব লাগিব পাহাৰ। শুনিছোঁ ভৰলুমুখৰ পৰা গাড়ী চাড়ী যাব নিদিয়ে, বাছ যাব নিদিয়ে, আমিতো বাছত যাব লাগিব। আৰু নিজৰ গাড়ীটো নিনো, নিজৰ গাড়ী নিলে মানে বহুত দূৰত থৈ কিনে যাব লাগিব, এনেকৈ নিজৰ গাড়ী দূৰত থৈ যাব নোৱাৰোঁ। আৰু গাড়ীৰ ওপৰত যাব নিদিয়ে, অকল আমাৰ চাৰকলৰ গাড়ী যাব লাগিব। মানে ভাবিলোঁ আৰু উঠি কিনে চাহ তাহ খালোঁ, এতিয়া গাটো ধুই কিনে ওলাই যাওঁ। আৰু 10:30 বাজি 11টাই বাজে এতিয়া লাইকে 11টা বাজিল, মানে বাজিলেই চাগে আকৌ 11টা বজা নাই বাজে। তো বলক মন্দিৰত লগ পাই আছোঁ। মাতাজীৰ নাম ল'লে এলুডিঅ' প্ৰাইজ। আৰু এতিয়া কি হয় নাচোঁ, আৰু যেনে গৰম দিছে, গৰমত যোৱাটো আৰু পাহাৰ উঠাটো বহুত ডিফাৰেঞ্চ আছে। এতিয়া যাব লাগিব, তাত ওলাই আহিলোঁ মানে এতিয়া কি হয় নাচোঁ আৰু এনেকৈ যাতে খোলা বৰ্ণিং এটা ওলাইছোঁ মজাকৈ। মানে গৰমৰ কাৰণে একদম অশান্তি লগা হৈছে, মানে পানী মানে গাটো গোটেই ঘামি গৈছে আৰু কলাই পিন্ধি আহিছোঁ দিনতে, কলা পিন্ধি আহিছোঁ, চ' গাইজ আমি ফাইনেলি আহি পালোঁ ভৰলুমুখৰ পৰা এইফালে বাছ যাব নিদিয়ে, সেইকাৰণে ভৰলুমুখৰ পৰা খোজকাঢ়ি আছোঁ। আৰু এতিয়া ভৰলুৰ পৰা ডাইৰেক্ট কামাখ্যা মন্দিৰলৈ খোজকাঢ়িব লাগিব। লাহে খোজকাঢ়ি যাই আছোঁ। এবাৰ সেইদিনা আহিছে, কিন্তু সি কোৱা নাই, সি চুপচাপ আছে। সেইদিনা ইয়াতে পৰা খোজকাঢ়িছে, সেই হ'লেও কোৱা নাই আমাক সি। নহ'লে আমি গাড়ী লৈ আহিলোঁ, সৰু গাড়ী যাব দিছে, মানে বাছ যাব নিদিয়ে। আৰু এইফালে ইও কলা পিন্ধছে, ইও কলা পিন্ধছে, এইফালে ময়ো কলা পিন্ধছোঁ, তিনিওটাই কলা পিন্ধছোঁ। খালি মই পেণ্টটো বগা পিন্ধছোঁ, সিহঁতেতো পুৰা কলা, একদম চেণ্ডেলো কলা পিন্ধছে পুৰা। একদম অৱস্থা বেয়া, মানে একদম মানে জোচ এটা বেলেগ জোচ এটা মানে। আৰু আপোনাৰ কামাখ্যা মন্দিৰ বহুত চব মানুহ, প্ৰায় মানুহ চবৰে এটাই ডেষ্টিনেশ্যন কামাখ্যা মন্দিৰ। ভৰলুমুখৰ পৰা চবৰে এটাই ডেষ্টিনেশ্যন কামাখ্যা মন্দিৰৰ চবৰে। মোৰ গৰম লগা নাই এনেই ভৰলুমুখ এখন সোণাৰাম খেলপথাৰ, তাতে আপোনাৰ কেম্প, গাড়ী থোৱা কেম্প এইবিলাক বনাই দিছে, মানে কিবা কিবি। আৰু এতিয়া ৰাস্তা একদম জাম হ'ব দিয়া নাই মানে এইবাৰ। তাত মানুহ গাইজ ভৰলুৰ পৰাই মানে একদম ভিৰ হৈ গৈছে আৰু গাড়ী মানুহৰ, কামাখ্যা মন্দিৰৰ ডেষ্টিনেশ্যন চবৰে। একদম মানে গৰম বহুত, আজি গৰমটো বহুত দিছে এইকেইদিন। মানে আজি চাগে অলপ বৰষুণ দিব চাগে, এইফালে মেঘামেঘি হৈ আছে। ইয়াতে বহুতে কিবা কিবি দিও আছে। আৰু মানে ভিডিঅ'টো মই বেছি ডাঙৰ নকৰোঁ, শ্বৰ্ট ভিডিঅ', মানে বেছি শ্বৰ্টো নহয়, ব্লগ যাব এটা ফুল ব্লগে যাব, ফুল ব্লগে যাব, বাট মানে ইমান ডাঙৰ ভিডিঅ' নবনাই। সেইকাৰণে ডাইৰেক্ট কামাখ্যা মন্দিৰত লগ পাই আছোঁ গাইজ। চ' গাইজ ভৰলুমুখৰ পৰা ফাইনেলি আহি পালোঁ কামাখ্যা মন্দিৰ। আৰু মানুহ চাওক গাইজ, একদম মজা লাগিছে আহি কিনে, কিন্তু ভাগৰো লাগিছে। ভৰলুমুখৰ পৰা ধেমালি নহয় খোজকাঢ়া। আৰু মানুহ বহুত হৈছে, একদম গেডাৰিং হৈ গৈছে, একদম গাড়ী মানে অৱস্থা বেয়া। আৰু কেনেকুৱা এক্সপিৰিয়েঞ্চ দোস্ত? গৰম গৰম ঠিক কোৱা। আৰু তোমাৰ মজা গাইজ, এয়া হ'ল আমাৰ কামাখ্যা মন্দিৰৰ দৃশ্য। আৰু ভাল লাগছে আহি কিনে, মানে খোজকাঢ়ি আহিছোঁ যদিও মানে আমি অৱস্থা নোহোৱা গৈছে, একদম মানে দুৰ্বল লাগিছে, সঁচা কথা ক'লে একদম দুৰ্বল লাগিছে। কিন্তু কি লোৱা নাই ইমান দাম। আৰু তিনিটা আছোঁ আমি, আৰু গৰমত লাহে আগতে ৰখিম, অলপমান ৰখি মেলি এনেকুৱাকৈ যাব লাগিব। আৰু একেবাৰে যাব নোৱাৰি, ভাগৰ লাগে।
গাইছ ইয়াতে আধা মানুহ যাব দি আছে ইফালৰ মানুহখিনি ইফালে যোৱাৰ পিছত মানে ইফালৰ মানুহখিনি ইফালে আহিব ইফালৰ মানুহ ইফালে যাব মানে এনেকুৱা কৰি চিষ্টেম কৰিছে এইবাৰ ইফালে এনেকুৱাকৈ বেৰিকেড দি দিছে মাজত ইফালে ইফালে ৰাস্তা গাড়ী নিব দিয়া নিদিব এনে পুলিচ প্ৰশাসনৰ গাড়ী অহা যোৱা কৰি দিছে এইখিনি মানে সিফালৰ পৰা নামি অহাৰ পিছত এইখিনি মানে যাব দিব আৰু মানে ইয়াৰে আধা আগৰ দিন যোৱাৰ পিছতে মানে এইখিনি যাব দিব আধা টাইপৰ পিছত বেয়া কৰা নাই বাছ মানে জাম বেছি অসুবিধা নাই বাছ সেইখিনি হ'বই আৰু যাম মানুহ চব মানুহে মানে গৰমত মানে দিগদাৰ আহি আধা উঠি আহি পালোঁ আৰু বেছি আছে প্ৰায়ভাগে আধাই আহিছে নাই কিন্তু তাৰে আধাৰ অলপ বেছি আহিলোঁ তলৰ পৰা দুটাও মানে ইয়াতে আৰু মানে আপোনাৰ খাই আছে কিবা কিবি দিলে পানী চানী জালজিৰা দিলে খালোঁ খাই লৈ কিনে বিস্কুট চিস্কুট দিলে চব খালোঁ খাই লৈ চব খাইছে আৰু চব খাইছে তহঁতেতো খাইছোঁ ৰ কি খাইছোঁ মই বিস্কুট চিস্কুট চব খাইছে খিচিৰিও খাইছোঁ তলত সিহঁতে কেমেৰা আছে কেমেৰা অন হৈ আছে এতিয়া আৰু বেছি এটা আপ আছে আৰু ডাঙৰ আপ এটা আৰু এই ডাঙৰ আপটোৰ পিছত এটা টাৰ্ণিং মাৰাৰ পিছত আমি আকৌ ডাইৰেক্ট পাম কামাখ্যা মন্দিৰ মানে মানুহ বহুত গাইছ বহুত মানুহ একদম আজি লাষ্ট ছানডে হ'ল আৰু প্লাছ চব মানুহ ঘৰত থাকে ন আজি সেইকাৰণে মানে আপোনাৰ মানুহবিলাক আহিছে চবে ওলাই আৰু এটা একদম ভাগৰ লাগি গৈছে উঠি আহি কিনে একদম মানে নক'ব আৰু গাইছ গৰম প্লাছ ভাগৰ মায়ের মন্দিরের মেন গেটের সামনে কেউ জুতো রাখবেন না মায়ের মন্দিরের মেন গেটের সামনে অলপমান গাইছ বেছি দূৰ নাই আৰু ৰখিব লাগিব ৰখি কেনে আমি ইফালে চিধা যাম আৰু এইফালে মানুহ চাওঁ নাকে ইয়াতে ৰখি আছোঁ ৰখি কেনে ইফালে যাম আমি চাই পাগল লাগি গৈছে গৰম ইফালে এটা আছে আমাৰ ছাৰ কেনেকুৱা ছাৰ অৱস্থা এনেকৈ যাব লাগিব খেলা আছে কৰি কিনে ধুনীয়াকৈ খুলি দিছিলে আকৌ ৰখাই দিলে কি ধুনীয়াকৈ গুচি আহিছে কি ৰিটাৰ্ণ হওঁ ৰিটাৰ্ণ পালোঁ আৰু অলপমান আছে ৰখাই দিলে চেণ্ডেলৰ কাৰণে মন্দিৰ পালোঁ আৰু মন্দিৰত চেক পইণ্ট বনাইছে কিবা কিবি মন্দিৰ পালোঁ
মানে কি বনাইছে মানে কয় ৰাস্তা গান চান তাল মাৰি দিছে এনেকৈ গাইজ ওলাই বেয়া অৱস্থা হৈ গৈছে কণ্ডিশ্যন বেয়া একেবাৰে তিনিওতে মানে একেটা লাইনতে যাই আছো আৰু মানে এটা মই আগত বা অবিনাশ আগত যায় মই আগত যাওঁ এনেকুৱাকে যাই আছো ৰাতিপুৱা 7টাত একদম চৰকাৰৰ চিষ্টেম বঢ়িয়া হৈছে এইবাৰ আৰু ভৰিত কাৰ কেইটা খুচা খাইছো মানে চেণ্ডেল জোতা দি আমি তিনিওটা মহাপুৰুষ নাহো বুলি আহি গ'লো ঘপককৈ নাভাবা নিচিন্তা কৰি আৰু এতিয়া চাগে আৰু ক'ৰবাত নি আছে নাজানো এইটো ৰাস্তাতে চব ফালে মানুহ নি আছে হুইচেল মাৰি মাৰি যাই আছো এনেকৈ প্ৰথমতে পৰা ওলালোঁ গাইজ ওলাই কেনে এইফালে চব ভিডিঅ'ত মানে ভিডিঅ' বনাব দিয়া নাছিলে আৰু সেইবাবে কেমেৰা এটাও নাছিলে সেইবাবে মানে ভিডিঅ' কৰিব পৰা নাছিলোঁ চ' সেইকাৰণে বেয়া নাপাব আৰু মই যিখিনি পাৰে দেখাইছোঁ তেওঁলোকক টেনশ্যন নল'ব মানে কি হ'ল এলাও নাই সেইবাবে মানে কেমেৰাত ভিডিঅ' বনাব নোৱাৰিলোঁ ভিতৰত আৰু আপোনালোকেতো আহিছে যদি গম পাবই কামাখ্যা মন্দিৰত অম্বুবাচী মেলাত এইবাৰ 2023ত আৰু সেই মানে চেণ্ডেল টেণ্ডেল বিচাৰিলোঁ চেণ্ডেলো নোহোৱা চেণ্ডেল টেণ্ডেল পালোঁ চেণ্ডেল মানে নিজৰ চেণ্ডেল নাপালোঁ বেলেগৰ চেণ্ডেল লৈ লগা হ'ল উপায় নাই আৰু আনিব লাগিব লৈ আনিলে মই আনিলোঁ বাট অবিনাশে খোজকাঢ়ি খালী ভৰি আহিব লগা হ'ল সিহঁতি নাপালে মানে আৰু সেই ওলাই আহিলে আৰু এতিয়া যাই আছোঁ কামাখ্যা মন্দিৰৰ তললৈ যাম গধূলি এতিয়াও মানুহ ইমান মানুহ আহিছে এতিয়াও বহুত মানুহ আহিছে আমি যাই আছোঁ অলপ আহি আছে এতিয়াহে আৰু সোনকালে আহিলোঁ সোনকালে ওলাই আহিলোঁ নহ'লে আমাৰো এনেকুৱাকৈ বহুতো দেৰি গ'ল হয় আৰু কি কৰিবা চেণ্ডেল ল'বা এতিয়া সেইফালে যাব হ'লে মানে তুমি এনেকুৱা কৰি যাব লাগিব এতিয়া তোমাক যাব নিদিব নহয় মানে চেণ্ডেলযোৰা ইফালে আমাৰ গোটেইকেইটাৰে চেণ্ডেল আছে ইফালে আমি আছোঁ ইফালে চেণ্ডেলটো হেৰাই গ'ল আৰু এইফালে আমি চেণ্ডেল থৈছিলোঁ যাব নোৱাৰোঁ খুলি যা মোক দি জানা গলা তাৰপিছত অবিনাশৰ চেণ্ডেলযোৰা মানে এইফালে থাকি গ'ল সেই আপোনাক যাব নিদিয়ে মানে বেলেগ বেছি ডাঙৰ নদীৰ আন্ধাৰৰ ওপৰত দিছে এতিয়া আমি যাব লাগিব পাহাৰ তললৈকে যায় আৰু আমি ভৰণিমুখলৈ খোজকাঢ়িব লাগিব খোজকাঢ়াৰ পিছত আমি এইফালে বাছ পাম আই হোপ বাছ পাব লাগে বাছ ষ্টেণ্ড পাৱাৰ বাছতে আমি যাম আৰু তাৰপিছত ভিডিঅ'টো কালিলৈকে আপলোড দি দিম ইউটিউবত আপোনালোকে আশা কৰিছোঁ ভাল পাব ভিডিঅ'টো চাই কিনে কিছুমান বস্তু যদি ভুল হৈছে ক্ষমা কৰি দিব আৰু যোনে নতুনকৈ আহিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা চ' বাই বাই